সো গাইজ ডিনাৰটো কৰি আহিলোঁ বহুত ঠাণ্ডা ব্লেংকেটৰ তলত সোমাই আছোঁ সো গাইজ আপোনালোকেতো গম পায়ে গোপ্ৰ এলাও নাই সো ভিডিঅ' তথাপি কেইটামান শ্বট লৈছোঁ বাকী ডিটেইলছ দেখাব নোৱাৰিলোঁ সো ভাবিলোঁ আজিৰ দিনটোৰ অকণমান এক্সপিৰিয়েঞ্চটো আপোনাৰ লগত শ্বেয়াৰ কৰোঁ গাইজ আমাৰ কেইটামান ভুল হ'ল প্ৰথমটো হ'ল আমাৰ ওলাওঁতে পলম হ'ল হোটেলৰ পৰা প্ৰায় 7:30 মান বাজিল সো এইফালে পলম হ'ল মানে এইফালে গৈ পাওঁতে প্ৰায় 12টা বাজি গ'ল একচুৱেলি গুৰুদংবাৰৰ পৰা 12টা বজা বা তাৰ আগত ৰিটাৰ্ণ হ'ব লাগে কিন্তু আমি গৈ পালোঁ 12টাৰ পিছত সো তাৰ পৰা আহোঁতে আমি বহুত প্ৰব্লেম ফেচ কৰিলোঁ তাৰ ৱেডাৰটো কমপ্লিটলি চেঞ্জ হৈ যায় 12টামান বজাৰ পিছৰ পৰা মানে যেতিয়া মানে সূৰ্যৰ পোহৰটো ডাইৰেক্ট নপৰা হৈ যায় তেতিয়া মানে লুকাই ঢাক খাই যায় তেতিয়াৰ পৰা ৱেডাৰটো চেঞ্জ হৈ যায় বতাহ আহে বহুত ধূলি বালি উৰি আহে একেবাৰে বহুত জোৰে জোৰে বতাহ আহে আৰু ঠাণ্ডাটো এনেকুৱা ঠাণ্ডা নামি যায় মানে আমি কালি এনেকুৱা ঠাণ্ডা পাইছোঁ মানে কি ক'ম আৰু আপোনালোকক তাৰপাছত ৰাস্তাৰ কণ্ডিশ্যন মাজে মাজে বেয়া মাজে মাজে ভাল আৰু বাকী আপোনাৰ যিটো ফাৰ্ষ্ট চেক পোষ্ট পাব টাংগু ভেলী ওল্ড হাইষ্ট দোচা পইণ্টৰ পিছত ৰাস্তা মাজে মাজে অলপ চলপ ভাল কিন্তু মেক্সিমাম ৰাস্তাই বেয়া আৰু তাৰপাছত আকৌ এটা পোষ্ট পাব য'ত ছাবমিট কৰিব লাগে ডকুমেণ্টখিনি তেওঁলোকে ডকুমেণ্টটো ৰাখি দিব থৈ আপোনাক এটা ট'কেন নাম্বাৰ দিব সেই ট'কেন নাম্বাৰটো ৰিটাৰ্ণ হৈ আহি আকৌ তেওঁলোকক ক'লে তেওঁলোকে ডকুমেণ্টছটো অৰিজিনেল ডকুমেণ্টছটো দি দিব সো তাৰপিছত ৰাস্তাটো প্ৰায় অলপ চলপ ভাল আৰু অলপ চলপ বেয়া নেক্সট তাৰ পৰা যেতিয়া আপুনি মেইন ৰাস্তাৰ পৰা গুৰুদংবাৰ লেকলৈকে উঠিব লাগে সেইখিনি বহুত আগ হয় যোৱাকালি দুজন ল'ৰা পৰি গৈছে মানে দুজন ল'ৰা এক্সপালছ আছিলে উঠি থাকোঁতে পৰি গ'ল তাৰপাছত বাকী আৰু তাততো গম পায় অক্সিজেন লেভেল কিমান অসুবিধা অক্সিজেন লেভেল বহুত কম যিহেতু তাৰ হাইটটো 17,800 হয় সো অক্সিজেন বহুত কম পৰিমাণে থাকে যোৱাকালি এজন ছোৱালীৰ অৱস্থাটো অলপ কাহিল হৈছিলে মোৰ ভিডিঅ'ত আপোনালোকক অলৰেডি দেখিছে তাৰপাছত আকৌ অক্সিজেন কেনৰ পৰা সহায় লৈ ভাল পাইছে সেইকাৰণে তাত গ'লে ডাইমক্স টেবলেট নতুবা আপুনি অক্সিজেন সৰু কেন একচুৱেলি এইটো কথা কোনেও কোৱা নাই চাগে কিন্তু তাত অক্সিজেন একচুৱেলি আজিকালি পায় তাত গুৰুদংবাৰৰ পাৰতে আৰ্মিৰ এটা সৰু কেম্প আছে তাতে অক্সিজেনৰ এভেইলেবিলিটি আছে মানে আগত নাছিল চাগে কিন্তু এতিয়া আছে গতিকে সেইটো কাৰণে সিমান প্ৰব্লেম হ'ব নালাগে কিবা কাৰণত যদি প্ৰব্লেম হয় তেতিয়াহ'লে তাত ইণ্ডিয়ান আৰ্মি অলৱেজ থাকে তাতে হেল্প কৰিবৰ কাৰণে সদায় হেল্প কৰিবই সো বাকী বিশেষ একো নাই আৰু কিন্তু আপোনালোকে যদি গুৰুদংবাৰত আহে স্পেচিয়েলি ৰাইডাৰবিলাকে বাইক লৈ যিমান পাৰে সিমান সোনকালে ওলাই যাব লাগে মিনিমাম লাটছেনৰ পৰা 5:30 বা 6টা বজাত ওলাবই লাগে মানে তাতকৈ দেৰি কৰিলে বহুত অসুবিধা হয় পিছত মানে ৰাস্তাৰ কণ্ডিশ্যন বেয়া ন বেছি পিকআপত যাব নোৱাৰে সো এইখিনি এক্সপিৰিয়েঞ্চ অভাৰঅল তাৰপিছত আমি ৰিটাৰ্ণ আহোঁতে আৰু দেৰি হ'ল অলপ চলপ স্ন' পৰা ষ্টাৰ্ট হ'ল অলপ তাৰপাছত ঠাণ্ডা হেভি ঠাণ্ডা যদি নেটৱৰ্ক থাকিলে হয় টেম্পাৰেচাৰটো গম পালোঁহেঁতেন বাট টেম্পাৰেচাৰটো গম নাপালোঁ তথাপি মাইনাছততো গৈছে মেবি কাৰণ আমি যাওঁতে ৰাস্তাৰ কাষত বৰফ নাছিলে কিন্তু ৰিটাৰ্ণ হওঁতে নিজৰাবিলাক মানে বৰফ হৈ গৈছে সো মাইনাছততো গুচি গৈছে বহুত বেছি ঠাণ্ডা আছিল সো আহি লাচেন পাওঁতে আমাৰ গধূলি 4:30 মান বাজিল আমাৰ প্লেনিংটো আছিল লাচুং যোৱা বাট এনেকুৱা মানে অসুবিধা হ'ল এনেকুৱা কষ্ট পালোঁ আৰু ঠাণ্ডাৰ কাৰণে বেছি কষ্ট পাইছোঁ একচুৱেলি সো আহি আকৌ আগৰ হোটেলখনতে থাকিলোঁ এতিয়া ইয়াতে ৰাতিটো থাকি কালি মৰ্ণিং ৰাতিপুৱাই লাচুং গুচি যাম এতিয়া গুগল মেপত দেখাই আছে কালিৰ কণ্ডিশ্যনটো ইমান ঠিক নহয় অলপ চলপ বৰষুণ থাকিবই সো পৰহিৰ পৰাহে কমপ্লিট ৱেডাৰটো ভাল হ'ব চানি দেখাই আছে সো বাকী চাই লওঁ কি হয় সো ভিডিঅ'টো ইমানেই আজিৰ কাৰণে যদি ভিডিঅ'টো আপোনালোকে ভাল পালে অকণমান হ'লেও ইনফৰ্মেটিভ লাগিলে
তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। যদি ভাল পালে তেতিয়াও কমেণ্ট কৰিব, যদি বেয়া পালে তেতিয়াও কমেণ্ট কৰিব। কিবা ক'ব লগা থাকিলে তেতিয়াও কমেণ্ট কৰি জনাব, শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু প্লিজ কমপ্লিট চাব ভিডিঅ'টো, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ ইমানে।